হে দোস্ত, আজি আপোনালোকক এটা বেলেগ ধৰণৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আয়ুষ্মান ভাৰত কাৰ্ডত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব? আয়ুষ্মান ভাৰত কাৰ্ডৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব, ডাউনলোড কৰা হয় কেনেকৈ, সকলো শিকাবলৈ চেষ্টা কৰিম। অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ফাৰ্ষ্টত আপোনালোকে এই লিংকত টিপি দি সোমাই যাব ৱেবছাইটত। ৱেবছাইটত যাই কেনে ইয়াত মাৰি দিব মোবাইল নাম্বাৰটো, আপোনাৰ মোবাইল নাম্বাৰটো মাৰি দি গেট অ' টি পিত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা অ' টি পি আহিব। অ' টি পিটো ইয়াত বহাই কেনে তলত কেপচাটো ছেম টু ছেম তাতে বহাই দিব। মই বহাই দিম। চাই থাকক, সম্পূৰ্ণ ভিডিঅ' চাব। অ' টি পিটো বহাই দিলোঁ। তাৰপিছত এই কেপচাটো বহাই আছোঁ। কেপচাটো ছেম টু ছেম বহাই কেনে তলত লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ খোল খাব। ইয়াত আপোনালোকৰ যিটো ষ্টেট হয় এই ষ্টেটৰ নামটো ছিলেক্ট কৰিব। মোৰ আসাম হয়, মই আসাম ছিলেক্ট কৰিলোঁ। তাৰপিছত মোৰ ডিষ্ট্ৰিক্ট বৰপেটা হয়, ডিষ্ট্ৰিক্ট বৰপেটা ছিলেক্ট কৰিলোঁ। তাৰপিছত মই এতিয়া ব্লক ছিলেক্ট কৰিম। আপোনালোকৰ কি ব্লক হয় ব্লকটো ছিলেক্ট কৰি তলত ব্লক নেম ছিলেক্ট কৰিব। ব্লক নেমটো মোৰ মন্দিয়া ছিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকে ভিলেজ কি হয় আপোনালোকৰটো ছিলেক্ট কৰিব। মোৰ বালিকুৰি NC হয়, NC ছিলেক্ট কৰিলোঁ। তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত তলত আহিছে অন্য এটা পেজ খোল খাইছে। এই চাওক, একেবাৰে তলত সোঁফালে একেবাৰে তলত PDF বুলি লিখি আহিছে ডাউনলোড। তাৰ তলত PDFত ক্লিক কৰি দিব। ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত এনেকুৱা পেজ খোল খালে এই লিষ্টটো আহি গ'ল। ইয়াৰ পৰা আপোনালোকৰ নাম বা নিজৰ নাম কেনেকৈ কৰিব, ওপৰত চাৰ্চ কৰিব। আপোনালোকৰ নামটো চাৰ্চ কৰিব। মোৰ নামটো চাৰ্চ কৰি আছোঁ, দেখাই দিম আপোনালোকক কেনেকৈ। মোৰ নামটো চাৰ্চ কৰি আছোঁ, আহি গৈছে মোৰ নামটো। এনেকৈ আপোনালোকে আপোনালোকৰ নামটো দেখিব পাৰিব, আপোনালোকৰ নাম লিষ্টত আছেনে নাই। ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ৱেবছাইটত সোমাই যাব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব।